মই সুস্মিতা মোৰ চেনেল আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ঘৰত যাব ওলাইছোঁ। তো ৰাতিপুৱা এতিয়া 10টা বাজি সোনকালে যাব লাগিছিল, কিন্তু বৰষুণ দি আছে বাহিৰত, সেইকাৰণে অকণমান লেট হ'ল। তো আপোনালোকক অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঘৰত মানে মই বাহিৰৰ ঘৰত যাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। যাব লাগিব বহুত মানে বিয়া হোৱা এবছৰহে এবাৰ বাৰ্থডে পাইছোঁ। আজি কমেও 6-7 বছৰ পোৱাই নাছিলোঁ। তো মাতি আছে, ফোন কৰি যাব লাগিব, নহ'লে বেয়া পাব, সৰু ছোৱালী মনটো বেয়া হৈ যাব। আৰু মানে মোক ডক্টৰ দেখুৱাবলৈ আছিলে যে 3 মাহ পিছত যাব কৈছিল, বাট 3 মাহ পিছততো যোৱা নহ'লে। এতিয়া যাব ওলাইছোঁ, ভাবিছিলোঁ পূজাৰ পিছত যাম, কিন্তু যিহেতু ভাগিনীজনীৰ বাৰ্থডেও হ'ব, লগতে ডক্টৰ দেখুৱাও হ'ব। আৰু কিছুমান কাপোৰ আনিছিলোঁ, মেখেলা চাদৰ, সেইবিলাক ৰিটাৰ্ণ কৰিবলৈ আছে। তো এইবিলাক ৰিটাৰ্ণ কৰিব লাগিব। তো এবাৰতে 3টা কাম হৈ যাব। আৰু মা অহাৰ কথা আছিলে ল'বলৈ, কিন্তু যোৱাকালি পূজা গ'ল, পূজাৰটো গাড়ী নাপাব। আৰু আজি যোৱা নহ'ব, বহুত টাইম লাগে, আহিলে 3-4 ঘণ্টাই লাগি যায়। সেইকাৰণে মা নাহিলে, আমি বাবু আৰু মই গৈ আছোঁ। আগতেও আহিছিলোঁ অকলে, এতিয়া ভয় নালাগে, অকলে অহা যোৱা কৰিব পাৰোঁ। একো নাই, এখন গাড়ীয়ে হয়, গৌৰীপুৰত উঠিবলৈকে গাড়ীখন, তাৰপিছত গোৱালপাৰাত উঠিম। আৰু মানে ডাইৰেক্ট ঘৰত নাযাওঁ, আজি বাইদেউহঁতৰ ঘৰত যাম। গোৱালপাৰাত ঘৰটো মোৰ আগিয়াত নাযাওঁ, গোৱালপাৰা যাম ডাইৰেক্ট দমনি। তাৰপিছত ডক্টৰ দেখাই তাৰপিছত ঘৰত যাম। ঘৰত 2 দিনমান থাকি আহিব লাগিব। পূজা আহিছে, বজাৰ আছে,
মানুহ আহিছিল আৰু লগতে এতিয়া খোৱা লোৱা হ'ল আমাৰ মানুহবিলাক গ'ল তো কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ ইয়াত নেটৱৰ্কৰো খুব প্ৰব্লেম তো ভিডিঅ'বিলাক কণ্টিনিউ কৰিব নোৱাৰিলোঁ মানুহবিলাক গ'ল আমাৰো খোৱা লোৱা হ'ল এতিয়া আমি টোপনি যাম আৰু এইখিনিয়ে আজি একো নাছিলে আৰু বাৰ্থডেৰ যিটো কেক কাটিছিল মই আহি লগ নাপালোঁ আগতে হৈ গ'ল আৰু যিবিলাক কিতাপ পঢ়িছিল সেইবিলাক দিব বিচাৰিছিলোঁ কিন্তু সেইখিনিও দিব নোৱাৰিলোঁ মানুহ বহুত আহিছিল আৰু মোবাইলতো চাৰ্জ নাছিল কাৰণ গাড়ীত আহোঁতে মোবাইলটো পিটিকি আহিছিল সেইকাৰণে চাৰ্জ নাছিল আৰু বাবু এতিয়াও টোপনি যোৱাই নাই কেতিয়া বাজিলে এতিয়া 10:30 বাজিলে আৰু ইয়াতে ৰাতি নহয় হৈছে হে গাইজ কি কৰিব লাইক কমেণ্ট কৰিব আজি এতিয়া আমৰিম গুড নাইট তেতিয়াহ'লে গুড নাইট আজিলৈ এইখিনিয়ে আৰু এইকেইদিন কণ্টিনিউ ভ্লগ পাই থাকিব ভ্লগ মানে কি ইয়াত এডিট কৰিবলৈ প্ৰব্লেম এডিট কৰাটো যায় কিন্তু আপলোড কৰিবলৈ প্ৰব্লেম কাৰণ জিঅ' নেট খুবেই মানে ইয়াত জিঅ' নেট নাইয়ে এয়াৰটেলৰ আছে যদিও হটস্পট বাবু কাম নিদিয়ে তো হটস্পট ল'ব নোৱাৰোঁ তো আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু বিশেষ একো নাই কমেণ্ট কৰিবলৈ তথাপি আৰু ভাগিনীজনীৰ বাৰ্থডে ক'লোৱে যদি ফটো কেইখনমান পাওঁ তেতিয়াহ'লে লগাই দিম আৰু ভ্লগটো ৰাতিপুৱাই পাব কাৰণ এতিয়াতো দিব নোৱাৰিম এতিয়াতো নেট নাইয়ে তো কালি ৰাতিপুৱা দিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি ইয়াত বাহিৰতে বহি আছোঁ তেতিয়াহ'লে আজিলৈ বাই বাই গুড নাইট